বন্ধুসকল, তো আজি আমি ওলাইছোঁ আৰু ঠাইখনৰ নাম ভালকৈ এতিয়াও গম নাপাওঁ, আপোনালোকক গৈ কিনে সকলো জনাম। আৰু মোৰ লগত আছে এয়া মোৰ বন্ধু গৌতম সূত্ৰধৰ। আমি গৈ আছোঁ আমাৰ আল্ট্ৰাখনেৰে। এইটো আমাৰ আল্ট্ৰা। বহুত ভাল লাগিছে, আজি বহুত দিনৰ মূৰত ওলাইছোঁ আকৌ। তো আপোনালোকে চাই থাকিব। আমি এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটি ঠাই আপোনালোকক দেখুৱাম আজি। তো বন্ধুসকল চাই থাকিব। বন্ধুসকল আমি লাহে লাহে আহি পালোঁ। আমি দেখুৱাম সকলোখিনি। আমি আহিছিলোঁ। কি নাম ভাইটি গাঁওটো? হা, এইটো তোমাৰ নাম? গাঁওখনৰ নাম কি? নিগম খোলা। নিগম খোলা। তো এইটো হৈছে নিগম খোলা গাঁও। বহুত ধুনীয়া গাঁও হয়। তো আজি আমি বহুত ফুৰিলোঁ, বহুত ভাল লাগিল। অলপমান ফটো উঠিলোঁ। ইমান ধুনীয়া ধুনীয়া মানে ওচৰৰ পৰিৱেশখিনি বহুতে ভাল লাগিল। তো মই মোৰ লগত যে বন্ধু আহিছে গৌতম, তাৰ পৰা মই জানিম যে ই মানে প্ৰথমবাৰৰ বাবে আহিছে। চ' তাক সুধিম যে গাঁওটো কেনেকুৱা লাগিল। গৌতম? হয়, নিগম খোলা গাঁও। ভাল লাগে আৰু প্ৰকৃতিক ভাল লাগে মানে। আৰু আহিম হয়নে? অ'কে বন্ধুসকল, চাই থাকিব। আৰু যদি আপোনালোকৰো মন যায় আপোনালোকে আহিব পাৰে ইয়াত ফুৰিবলৈ। এতিয়া আমি ওলাইছোঁ ঘৰলৈ বুলি। আপোনালোকে ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত আৰু বিভিন্ন ডান্সৰো ভিডিঅ' আহি থাকে, শ্বুটিং স্কেন বা কি। আপোনালোকে যদি ভাল পায় তেনেহ'লে উৎসাহ যোগাই দিব। আৰু বিশেষ ক'বলগীয়া আজিৰ কাৰণে একোৱেই নাই। আজি মোৰ ব্লগ ভিডিঅ' এনেকুৱাভাৱে আগতে কেতিয়াও বনোৱা নাছিলোঁ। এইটো ক'বলৈ হ'লে প্ৰথম। তো কিবা ইয়াৰ মাজতে যদি ভুল ভ্ৰান্তি হৈ থাকে ক্ষমা কৰি দিব আপোনালোকে। থেংক ইউ।